হাই ফ্ৰেণ্ড, আপোনালোকক অনাইটম এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আছোঁ নিউ মীনাক্ষী মাৰ্কেটত আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাওক, আমি বজাৰত আহিছোঁ ফুৰিবলৈ। লগত আছে গোপালো আছে, গোপাল আৰু লগতে হেৰি আছে, নামটো কৈ দিছোন, চিকাৰী। আমি মাৰ্কেটত গৈ আছোঁ। Next right toward Gadaputharam Road, then turn left onto Gadaputharam. এয়া চাওক, আমি মাৰ্কেট গৈ আছোঁ। বহুত ডাঙৰ মাৰ্কেট আৰু গলি গলিত এইপিনে আগতো আছে মাৰ্কেট, সেইটো বাৰু নাযাওঁ আৰু যদিও আগতো আছে মাৰ্কেট, আমি নাযাওঁ। এদিকে হ'লে যাওঁ গ'ল, এদিকে যাওঁ গ'ল। এয়া চাওক, ছোৱালীসকলৰ বাবে বা লেডিজসকলৰ বাবে এই আমি অসমৰ মানুহ পালোঁ, লগ পাইছিলোঁ। সেয়া ওলাই আহিলেও আমাৰ অসমৰ মানুহ আছে ইয়াতো, ভাল লাগিলে। আইচক্ৰীম বেপাৰী চাওক, পপকৰ্ণটোৰ দোকানটো কেনেকৈ সজাইছে, কি মজাকৈ লাইট লগাইছে দেখিছে। Take the next left onto Gadaputharam Road. আইনা ললি হয় নেকি? আইনা ললি হয় নেকি? না নালাগে, আছে নেকি ন? চাকুটো চানা মজা লাগিছে ন, সৰু চাকুটো। $30 का किलो कौन सा अंकुल? ये वाला पूरा है। ये आम का मैंगो, ये देखिए आम 30 टका किलो। 30 किलो मामूल पान 30 किलो 30 किलो 30 किलो हैं? ये और किबा आम हो जे भादो आम मन जंगा अंकुल कैसा किलो? अंकुल पैसा दे दो, 90 रुपए ले लेंगे। कैसा किलो? 40 रुपए किलो ले लो। 40 रुपए लो, 50 ले लो। ना रुपए में रखी 40 টকা কিলো আম। আগত পালোঁ 30 টকা, তাৰ নেক্সট পালোঁ 40 টকা। বাঢ়ি আহি আছে। সব ভাগ চিষ্টেম বেচে। আৰু ইয়াৰ আলু 20 টকা বোলে কিলো। আলু 20 টকা কিলো হ'লে পাৰলা আপোনাৰ 100 টকা হ'ব। এয়া চাওক, ইয়াত ফুলো বেচা যায় দেখিছে। ফুল টপলা ধুনীয়াকৈ আছে। আৰু এয়া চাওক, কণী বিলাহী দেখিছে, অকণকৈ দেখিছে। মানুহ ভিৰ চাওক, এই বজাৰত মানুহ ভিৰ চাওক, কেনেকুৱা ভিৰ হৈছে চাওক। এই আম চা, এনেকুৱা অৱস্থা হৈ গৈছেগৈ। কোমলীয়াতে ছিগি পেলাই কাৰ্পেট দি পকোৱা হ'ব লাগে এইটো। এই আম ল'বলৈ আহিছোঁ আমি। कैसा किलो आम? 50 का कम नहीं आता। 40 टका আম খাবলৈ দিছে, খাই চাওঁচোন। टेस्टी है, मतलब अच्छा है। ठीक है, 1 किलो दीजिए। ये आम 1 किलो लो लो।
ইয়াত ধৰক খুৰী আণ্টি চাণ্টি নহয় আৰু আম্মা বুলি ক'লে বেছি মৰম পায় আৰু বহুত ইজ্জতদাৰী এইটো